নমস্কাৰ আজিৰ এই ভিডিওটো জানোৱা হওক বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অক্টোবৰৰ মাহটো কেনেকুৱা যাব ভিডিওটো চাই যদি ভাল লাগে তেতিয়া হলে দন্ত ন বা অন্তস্থ জৰা নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে শেয়াৰ কৰিবলৈ নাপাহৰিব সো ভিডিওটো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিওৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব সো প্ৰথমতে জানোৱা হওক বৃশ্চিক ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ইয়াতে দেখিবলৈ পাৰিছে কেতু আৰু শুক্ৰ গ্ৰহটো বহি আছে কেতু লগ্নত স্থিতিটো ইমান এটা ভাল নহয় তাৰ মানে আপোনালোকৰ কষ্টকৰ জ্বৰ বা পেটৰ অসুখ বা চকুৰ অসুখ স্মল পক্স বা পাইলছ সম্বন্ধীয় অসুবিধা বা আপোনালোকৰ ইনফেকশন ৰিলেটেড অসুখ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ শুক্ৰ গ্ৰহটো ইয়াতে লগ্নতে আছে আপোনাৰ জন্মকুণ্ডলীত যদি শুক্ৰ গ্ৰহটোৰ স্থিতি ভাল নহয় তেতিয়া হলে ছালৰ উজ্জ্বলতা কমি যোৱা বা দুৰ্বল দৃষ্টি বা কিডনি ষ্টোন এইবিলাক ক্ষেত্ৰত আপোনালোক অলপ সাৱধান হ'ব আপোনালোকৰ যদি পেটৰ বিষ ফিল কৰি আছে তেতিয়া হলে সোনকালে ডক্টৰক দেখুৱাব আপোনালোকৰ যদি এতিয়া চাও ৰোগৰ স্থানৰ ক্ষেত্ৰত ৰোগৰ স্থানৰ অধিপতি মংগল গ্ৰহটো হৈছে আৰু আপোনালোকৰ ৰাশিৰ অধিপতি বা তনুভৱৰ অধিপতি হৈছে মংগল গ্ৰহটো সো এইখিনি সময়ত মংগল গ্ৰহটোৰ স্থিতি যেহেতু বৰ্তমান আপোনালোকৰ একাদশ ৰাশিত আছে আৰু মংগলৰ ইয়াতে 22 তাৰিখলৈকে যেহেতু ইয়াতে থাকিব 22 অক্টোবৰ তাৰিখলৈকে সো এইখিনি সময়ত ইমান এটা বেয়া নহয় এইখিনি সময়ত মংগলৰ যদিও শত্ৰু ৰাশিস্থ হৈ আছে সো হেতু ফালৰ পৰা আপোনালোকৰ এটা বস্তু চাব যে মংগল গ্ৰহটোৰ বৰ্তমান যেহেতু আপোনালোকৰ ৰোগৰ স্থানৰ অধিপতি হয় ৰোগৰ স্থানৰ পৰা ষষ্ঠ ঘৰত যায় আছে বা আপোনালোকৰ লগ্ন অধিপতি হয় একাদশস্থ হৈ আছে সো এইখিনি সময়ত আপোনালোকে খুব সাৱধান হ'ব লাগিব ৰোগৰ ক্ষেত্ৰত আপোনালোকে খুব কেয়াৰ ল'ব লাগিব আপোনালোকৰ দেহৰ যত্ন ল'ব লাগিব তাৰ পিছত এতিয়া যদি চাও আপোনালোকৰ ধনস্থানৰ ক্ষেত্ৰত কেনেকুৱা হ'ব এতিয়া আপোনালোকৰ ইনকামৰ ঘৰত তিনিটা মানে গ্ৰহৰ ইয়াতে স্থিতি দেখিবলৈ পাৰিছে বুধ গ্ৰহটো এইটো ঘৰত বিশেষ কাৰক হয় লগতে ইয়াতে উচ্চস্থ ৰাশিত বহি আছে উচ্চস্থ ৰাশি মানে হৈছে বুধৰ যেটো মূল ত্ৰিকোণস্থ ৰাশি এটো কন্যা ৰাশিটো হৈছে বুধৰ কাৰণে মানে উচ্চস্থ ৰাশি সো এইখিনি সময়ত আপোনালোকৰ বুদ্ধিবৃত্তিৰ জৰিয়তে বা আপুনি যদি শিক্ষকতা বা জ্যোতিষ বা পত্ৰকাৰ বা কিতাপ কাগজৰ ব্যৱসায় একাউন্টেন্ট কম্পিউটাৰ বা আপোনালোকৰ হিসাব নিকাচ ৰিলেটেড কিবা যদি কামত মানে জড়িত হৈ আছে বা শেয়াৰ মাৰ্কেট ৰিলেটেড আপুনি এই ক্ষেত্ৰত যদি জড়িত হৈ আছে কাৰণ ৰাহু গ্ৰহটো ইয়াতে ব্যৱসায়ৰ স্থানত বহি আছে সো এইখিনি সময়ত আপোনালোকে ইনকামৰ ক্ষেত্ৰত যথেষ্টখিনি বৃদ্ধি আশা কৰিব পাৰে তাৰ পিছত মংগল আৰু সূৰ্যৰ স্থিতি আছে সূৰ্য বা ৰবি গ্ৰহটো ইয়াতে 17 তাৰিখলৈকে থাকিব 17 তাৰিখে ইয়াতে দ্বাদশ ভাৱত যাব মংগল গ্ৰহটো 22 তাৰিখে ইয়াতে আপোনালোকৰ মানে ব্যয়ৰ স্থানত যাব সেইখিনি সময়ত যেতিয়া বুধ অকলে আহে যাব তেতিয়া আপোনালোকৰ এই মাত্ৰ কৈ উঠা বিষয়কেইটাৰ ক্ষেত্ৰত যথেষ্টখিনি ইনকামৰ ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি কৰাব ইনকামৰ ক্ষেত্ৰত আপোনালোকে বিশেষ চিন্তা কৰিব নালাগে ইয়াতে ৰাহুৰ দৃষ্টি যেহেতু আপোনালোকৰ ব্যৱসায়ৰ স্থানৰ পৰা পৰি আছে সো এইখিনি সময়ত ৰাহু ৰিলেটেড যিবিলাক বিভাগ যেনেকুৱা ধৰিলা মিডিয়া এন্টাৰটেইনমেন্ট সফটওয়্যাৰ ইঞ্জিনিয়াৰিং ৰাজনীতি অনুসন্ধান ইয়াতে মই দেখুৱাই দিছো ইয়াতে এইটো দৃষ্টি পৰি আছে সো এইবিলাক ক্ষেত্ৰত অনুসন্ধানৰ লগতে আৰু শেয়াৰ মাৰ্কেট জুৱা লটাৰী এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে কিন্তু জুৱা লটাৰীৰ ক্ষেত্ৰত আপোনালোকে আগনাবাৰিব হেতু ক্ষেত্ৰত বহুত ৰিস্ক আছে ঠিক আছে সো বাকি বিলাক এইমাত্ৰ কোৱা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে বা চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক আপোনালোকে চেষ্টা কৰিব পাৰে এইখিনি সময়ত নিশ্চয় আপোনালোকে সফলতা আশা কৰিব পাৰে তাৰ পিছত আপোনালোকৰ যদি এতিয়া চাও কৰ্মস্থানৰ ক্ষেত্ৰত কৰ্মস্থানৰ অধিপতি হৈছে সূৰ্য গ্ৰহটো বা ৰবি গ্ৰহটো এতিয়া কৰ্মস্থানৰ অধিপতিৰ ইয়াৰ পৰা একাদশ স্থানত দ্বিতীয়স্থ যেহেতু হৈ আছে 17 অক্টোবৰ তাৰিখলৈকে ইয়াতে যেহেতু থাকিব এইখিনি সময়ত আপোনালোকে ৰবিৰ ফালৰ পৰা অৰ্থাৎ চৰকাৰী পক্ষৰ ফালৰ পৰা নিশ্চয় আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত বৃদ্ধি দেখা গৈছে ৰবি গ্ৰহটোৰ স্থিতি যেহেতু এটা ইনকামৰ বা এটা শুভ ঘৰত আছে এটা ক্ৰুৰ গ্ৰহ হয় যেহেতু ইনকামৰ ঘৰত আছে ইনকামৰ ঘৰত থাকিলে ক্ৰুৰ গ্ৰহৰ ফালৰ পৰা যথেষ্টখিনি ভাল ফল আপোনালোকে আশা কৰিব পাৰিব চৰকাৰী পক্ষৰ ফালৰ পৰা আপোনালোকে সাপোৰ্ট পাব মংগলৰ ইয়াতেও সাপোৰ্ট দি আছে সো এইখিনি সময়ত আপোনালোকে ডিফেন্স ৰিলেটেড সেক্টৰত বা সেনা বাহিনী বা পুলিশ বাহিনী বা ড্ৰাইভাৰ কাৰ্পেন্টাৰ ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই মই গোটেইকেইটা একেবাৰে মই কৈ দিছো গোটেইকেইটা শব্দ এটা এটাকৈ আপোনালোকে বুজিব সেনা পুলিশ ড্ৰাইভাৰ কাৰ্পেন্টাৰ ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই বা মেকানিক্যাল ইঞ্জিনিয়াৰ এইবিলাক ক্ষেত্ৰত বা অস্ত্ৰোপচাৰ ৰিলেটেড যিবিলাক ডক্টৰ আছে মানে সাৰ্জাৰী ৰিলেটেড যিবিলাক ডক্টৰ আছে তেনেকুৱা ক্ষেত্ৰত যথেষ্টখিনি আপোনালোকে ভাল ফল আশা কৰিব পাৰে সো মংগল গ্ৰহটোৰ ইয়াতে ইনকামৰ স্থানত এটা ক্ৰুৰ গ্ৰহ হয় বা ৰবিটো লগতে স্থিতি আছে আৰু ইয়াতে উচ্চস্থ বুধৰ স্থিতিৰ কাৰণে এইখিনি সময়ত আপোনালোকৰ কৰ্মস্থানৰ জৰিয়তে ইনকামৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল ফল দেখা গৈছে ৰবি গ্ৰহটো ইনকাম যেতিয়া 17 তাৰিখে ইয়াৰ পৰা দ্বাদশস্থ হ'ব আপোনালোকৰ দ্বাদশ ঘৰত যাব যেতিয়া
ৰবি গ্ৰহটো কৰ্মস্থানৰ অধিপতি হৈ ইয়াতে আপোনালোকৰ দ্বাদশ ঘৰ বা বিদেশৰ ঘৰত যাব তেতিয়া আপোনালোকে ঘৰৰ পৰা দূৰত গৈ আপোনালোকে বিদেশৰ ফালৰ পৰা আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত বা ইম্পৰ্ট এক্সপৰ্ট ৰিলেটেড ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় ভাল ফল আশা কৰিব পাৰিব ভাগ্যৰ স্থানত ইয়াতে অধিপতি হৈছে চন্দ্ৰ গ্ৰহটো ইয়াতে বাৰু মোৰ এটা পজিশন দেখুৱাত ভুল হৈছে এই চন্দ্ৰ গ্ৰহটো ইয়াৰ পৰা গৈ আপোনালোকৰ ইয়াতে আছে আৰম্ভণিতে সো আপোনালোকৰ চন্দ্ৰ গ্ৰহটোৰ বিষয়ে ইয়াতে নাচাই মই আপোনালোকৰ দৃষ্টি কাৰ আছে মই সেইটো চাই দিছো চন্দ্ৰ গ্ৰহটো হৈছে এটা মানে অতিশয় ফাষ্ট মুভিং প্লেনেট হয় ফাষ্ট মুভিং প্লেনেট যেহেতু হয় প্ৰতি 2.5 দিনৰ মূৰে মূৰে বা 2/3 ভাগৰ একদিনৰ মূৰে মূৰে এটা যেহেতু ৰাশি সলনি কৰিব সো এইখিনি সময়ছোৱাত চন্দ্ৰৰ ক্ষেত্ৰত কব মানে বিশেষ অসুবিধা হয় কিন্তু ইয়াতে আপোনালোকে চাব যে গোটেই মাহটোৱে আপোনালোকৰ শনি আৰু বৃহস্পতিৰ ইয়াতে সপ্তম দৃষ্টি পৰি আছে বৃহস্পতিৰ দৃষ্টিক যথেষ্ট শুভ বুলি ধৰা হৈছে লগতে শনিৰ দৃষ্টিক আকৌ অতিশয় অশুভ বুলি ধৰা হৈছে সো যেহেতু পৰাক্ৰমৰ স্থানৰ পৰা আপোনালোকৰ ভাগ্যৰ দৃষ্টি দি আছে সো এইখিনি সময়ছোৱাত আপোনালোকৰ পৰাক্ৰম বা সাহসৰ জৰিয়তে কষ্টৰ জৰিয়তে এইখিনি সময়ছোৱাত ইনকামৰ ক্ষেত্ৰত বা ভাগ্যৰ ক্ষেত্ৰতো বৃদ্ধি কৰিব পাৰিব ভাগ্যৰ ফালৰ পৰা যি পাব বিচাৰিছে চাকৰি বাকৰি হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা ৰিজাল্ট যদি আশা কৰি আছে কষ্ট কৰক তেতিয়াহে আপোনালোকৰ ভাগ্যৰ ফালৰ পৰা নিশ্চয় সাপোৰ্ট লাভ কৰিব পাৰিব তাৰমানে কষ্ট কৰিলে আপোনালোকে ফল পাবই কষ্ট কৰিলে আপোনালোকে বিৰম্বনা বা আপোনাৰ ভাগ্যৰ ফালৰ পৰা ধোকা নাপায় ঠিক আছে তাৰ পিছত ঠিক তেনেদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো দেখা গৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বা গুৰুজনৰ ফালৰ পৰা আপোনালোকে কষ্টৰ জৰিয়তে গুৰুজনক আপোনালোকে সন্তুষ্ট কৰিব পাৰিব বা দেউতাৰ ফালৰ পৰা আপুনি সাপোৰ্ট লাভ কৰিবৰ কাৰণে আপুনি ৰিকুৱেষ্ট কৰিব লগাটো কৰিব পাৰে এতিয়া যদি চাও আপোনালোকৰ ইয়াতে দেখিবলৈ পাৰিছে এইটো হৈছে আপোনালোকৰ প্ৰেমৰ স্থান এইটো হৈছে বিবাহৰ স্থানত ৰাহু গ্ৰহটো যেহেতু অহা বছৰৰ এপ্ৰিললৈকে থাকিব সো এইখিনি সময়ছোৱাত আপোনালোকে বিশেষভাৱে বিবাহৰ ক্ষেত্ৰত বৰাটা ইমান এটা ঠিক নহয় আপোনালোকৰ ক্ষেত্ৰত ৰাহু গ্ৰহটোৰ এই যেটো জীৱন সংগীৰ স্থানত স্থিতিৰ কাৰণে বা এইটো ব্যৱসায়ৰ স্থান হয় এইটো পাৰ্টনাৰশ্বিপৰ স্থান হয় সো এইখিনি সময়ছোৱাত অলপ মনোমালিন্য হৈ থাকিব পাৰে আৰু আপোনালোকৰ যেহেতু ইয়াতে বিবাহৰ স্থানৰ অধিপতিৰ দৃষ্টি আছে সো সেই কাৰণে এইখিনি সময়ছোৱাত লৰাসকলৰ বাবে বিশেষকৈ বিবাহৰ ক্ষেত্ৰত ভাল দেখা গৈছে কিন্তু ৰাহুৰ স্থিতি ইয়াতে থকাৰ কাৰণে অলপ আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে বা সৰুখুৰা কিছুমান ধৰিলে নকৰিবলগীয়া কাম কৰিবলগীয়াত পৰিব পাৰে বা কিবা এটা বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে আপোনালোকৰ অলপ কৰবাত জুত লাগি আছে বা ফচি আছে তেনেকুৱা অলপ হ'ব পাৰে আপোনালোকৰ প্ৰেমৰ স্থানৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহটো যেহেতু ইয়াৰ পৰা ইয়াতে বহি আছে বৃহস্পতিৰ ইয়াতে দৃষ্টি আপোনালোকৰ পঞ্চম দৃষ্টি পৰি আছে আপোনালোকৰ বিবাহৰ স্থানত সো এইখিনি সময়ছোৱাত আপোনালোকে বিবাহৰ ক্ষেত্ৰত আপোনালোকে শুভ ফল আশা কৰিব পাৰে বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ ক্ষেত্ৰত আপোনালোকে সুযোগ সুবিধা নিশ্চয় পাব সো আপোনালোকে আগবাঢ়িব পাৰে তাৰ পিছত যদি চাও এতিয়া আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ স্থানৰ অধিপতি হৈছে বৃহস্পতি গ্ৰহটো যেহেতু পৰাক্ৰমৰ স্থানত আছে আপোনালোকে কষ্ট কৰক আপোনালোকে ৰিজাল্ট নিশ্চয় ভাল পাবই পাব বৃহস্পতি গ্ৰহটো ইয়াতে আপোনালোকৰ গোটেই মাহটোৱে থাকিব সো এইখিনি সময়ছোৱাত আপোনালোকে যদি উচ্চ শিক্ষাৰ কাৰণে নতুন এখন কলেজ বা ইনষ্টিটিউটত বা ইউনিভাৰ্চিটিত এডমিশন ল'ব বিচাৰি আছে বা ডিগ্ৰী বা মাষ্টাৰ্ছ ডিগ্ৰী বা PhD এইখিনি হৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ধৰা হয় সো এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি বিচাৰি আছে তেতিয়াহ'লে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সমৰ্থ হ'ব তাৰ পিছত যদি চাও আপোনালোকৰ সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকে এই চতুৰ্থ ঘৰটো চাব লাগিব এই চতুৰ্থ ঘৰৰ অধিপতি হৈছে শনি গ্ৰহটো ইয়াৰ পৰা যেহেতু দ্বাদশস্থ হৈ আছে সো এইখিনি সময়ছোৱাত আপোনালোকে অধিক কষ্ট কৰিব লাগিব শনি গ্ৰহটো কিন্তু আপোনালোকে এটা বস্তু জানিব যে আপোনালোকে যদি কষ্ট কৰে তেতিয়াহ'লে ফলটো পাবই পাব অলপ দেৰি হ'ব পাৰে কিন্তু ফল পাবই পাব সো গোটেই মাহটো যেহেতু আপোনালোকৰ পৰাক্ৰমৰ স্থানত আছে স্বগৃহস্থ হৈ আছে সো এইখিনি সময়ছোৱাত যেহেতু দ্বাদশস্থ হৈ আছে অলপ আপোনালোকে টাইম টেবুল বনাই হ'লেও হওক বা প্ৰি প্লেনিং কৰি হ'লেও আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে ভাল ফল আশা কৰিব পাৰিব সো আজিৰ এই ভিডিঅ'টোত মই বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অহা অক্টোবৰ মাহটো কেনেকৈ যাব মই গোটেইখিনি জনালো ভিডিঅ'টো চাই কেনেকৈ লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ